হাই গাইজ, আহি গ'লো এটা নিউ ভিডিঅ'লৈ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে আগৰ ভিডিঅ' দেখাইছিলোঁ গেট বনাই থকা, আৰু চাওক অলমষ্ট গেট ৰেডি হৈ গ'ল। আৰু যিহেতু আজি বিষ্ণু পূজা প্ৰথম দিন, আৰু মানে আমাৰ ইয়াতে যিহেতু পূজা আজি, তো পাহাৰত সকলো ঘৰতে যাব, মানে ভাগৱত পঢ়িব। আৰু ইফালে কলগছ পুতিছে সকলো ঘৰে ঘৰে, আৰু এতিয়া ভাগৱত পঢ়াব। আৰু আপোনালোকক মানে ৰাতিলৈকে বহুত আছে দেখাবলৈ, আপোনালোকক দেখাম সকলো। তো ভিডিঅ'টো এণ্ডলৈ চাই যাব। তাৰপৰা চাওক, এতিয়া আহি পালোঁ আৰু আপোনালোকক ভিতৰখিনি দেখাম। তো চাওক ভিতৰখিনি দেখাম, বলক দেখাওঁগৈ। আৰু এফালে চাওক, এইটো ভিতৰ, ইয়াতে গধূলি ইয়াতে নাম চাম হ'ব। আৰু এইফালে চাওক, এতিয়া এইটো মানে পূজাৰ মণ্ডপ। আৰু এতিয়া মানে পাহাৰত যাত্ৰা হ'ব, এতিয়া ভাগৱত পৰিব। তো এতিয়াতো মণ্ডপটো খালী, একো নাই এতিয়া। তো এতিয়া খালী, তো এতিয়া পাহাৰখনত ভাগৱত পঢ়াব গোটেই সকলো ঘৰত। আৰু যেনেকৈ কৈছিলোঁ আপোনাৰ কলগছ সকলো ঘৰে ঘৰে ফুটিছে, তো তেতিয়া হ'ব। তো দেখাম, আপোনালোকে চাই যাব। যাত্ৰা আৰম্ভ হৈ গ'ল, এতিয়া সকলো ঘৰে ঘৰে যাব। এইফালে চাওক, এইফালে চাওক, এতিয়া ভাগৱত পাঠ কৰি এফালে আমাৰ ঘৰ ফালে আহি আছে, আৰু এফালে আমাৰ ঘৰত ৰেডি কৰিছে। সকলো ঘৰতে এনেকুৱাই কৰিছে, আৰু আমাৰ ঘৰতো ৰেডি। এতিয়া আমাৰ ইয়াতে আহিব, তো এতিয়া আমি সেৱা কাঢ়িব লাগিব। আৰু এফালে চাওক, এতিয়া এফালে মানুহবোৰ আহিছে, এতিয়া আমাৰ ঘৰলৈ এইবোৰ চাওক, গোটেই মানুহ। আৰু এতিয়া অলপ চেয়াৰতে ঠিক কৰিলোঁ, যিহেতু পৰিৱেশ নিয়ন্ত্ৰণত আছোঁ মই, তো সেইবোৰ অলপ পৰিৱেশটো নিয়ন্ত্ৰণ কৰি চেয়াৰকেইখন ভাল কৰি দিলোঁ অলপ। আৰু এফালে চাওক, এতিয়া চাহ খাইছোঁ, এফালে গৰম গৰম চাহ, আৰু ইহঁতে খাই আছে। সকলোৱে এতিয়া চাহ খাই আছে, আৰু এফালে ইহঁতেও চাহ খাই আছে। চাওক, আমিও খাইছোঁ। চাওক, এতিয়া খিচাৰি খাব বহি গ'লো। এইফালে চাওক, আৰু ওপৰে মোৰ বিগ ফ্ৰেণ্ডবোৰ চাওক, এইবোৰ দেখাই আছে আমি চবেই। আৰু এতিয়া এফালে অলপ মেকআপ কৰি আছোঁ, অলপ মানে কৰিছোঁ, যিহেতু পূজা বুলি, তো অলপতো চান্স পাইছোঁ, তো মেকআপ কৰি আছোঁ। আৰু এফালে ৰেডি হৈ আছোঁ। আৰু এফালে মাহঁতে এতিয়া মূৰ্তি আনিব গৈছে, বিষ্ণু মূৰ্তি আনিব গৈছে। মই নগ'লোঁ, কাৰণ এতিয়া ওলাব লাগিব আৰু যাব লাগিব। আৰু 8টাৰ পৰা মানে নামপাতি আহিব, নাগৰা নামপাতি আহিব, ছোৱালী নাগৰা নামপাতি আহিব, তো তাতে যাব লাগিব। তো সেইবোৰ আপোনালোকক দেখাব লাগিব। সেইকাৰণে মই মন্দিৰত মানে মূৰ্তি আনিব ক'লে নগ'লোঁ, তাতেও যাব লগা আছিল, আপোনালোকক দেখাব লগা আছিল কেনেকৈ মূৰ্তিটো আনাই নি। কিন্তু আৰু এফালে ওলাব লগা আছিল, সেইকাৰণে মই এতিয়া ওলাই লওঁ, আৰু তাৰপিছত যাম আৰু আপোনালোকক দেখাম। আৰু তাতে মানে কি কয়, পূজাতটো বেছি কথা ক'ব নোৱাৰিম, কাৰণ এতিয়া নাগৰা নামপাতি ধৰিব, আৰু এইবোৰ হাল্লাত কথা ক'ব নোৱাৰিম। তথাপিও অলপ চলপ দেখাম, আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাই দিব, এতিয়াই কৈ দিলোঁ আপোনালোকে। আৰু এইফালে চাওক, এতিয়া বিষ্ণু পূজা যাব ল'লোঁ, এইফালে চাওক ৰেডি এইবোৰ, আৰু এইফালে ময়ো ৰেডি, চাই লওঁ। এইফালে চাওক গেট, এতিয়া যাম, তাতে নামপাতি আহিব, আৰু তো সেইবোৰ আপোনাক দেখাম। তো চাই যাব, আৰু বেছি মই কথা ক'ব নোৱাৰিম, যিহেতু নামপাতি হাল্লাবোৰ থাকিব। তো চাই যাব, অলপ যিমান পাৰোঁ আপোনালোকক দেখাম। এতিয়া গধূলিবেলা, যিহেতু ইয়াতে মানে পূজাত
চুইজাৰ ইয়া ফৰক চুইজাৰ একো পিন্ধিব নাই মেখেলা পিন্ধিব লাগিব আৰু এইটো নিয়ম আৰু পূজাত মানে বেলেগ ড্ৰেছো ভাল দেখা নাপায় মেখেলা জৰে তো পিন লৈ পেলাই চাওক আৰু এতিয়া যাওঁ আৰু ৰাতিটো বিশেষ একো দেখাব লগা নাই অকল নাম পাতি নাগা নাম পাতি এইবোৰ সেয়ে দেখাব লগা আছে তো সেইবোৰ আপোনালোকক দেখাম আৰু আজি গোটেই পাহাৰখন মানে ভাগৱত গীতা পঢ়ালে আৰু কালিলৈ যাব বশিষ্ঠ তো সেইটো মই এটা নেক্সট ব্লগত মানে আপোনালোকক দেখাম তো নেক্সট ব্লগটো চাব আৰু আজি এতিয়া দেখাম তাতে নাম পাতি কেনেকৈ ছোৱালী নাম পাতি এইবোৰ বুলি শুনিছোঁ নাগৰা তো সেইবোৰ দেখাম আৰু এতিয়া বলক যাওঁ গৈ আছোঁ এতিয়া মন্দিৰলৈ আৰু এইফালে চাওক এইবোৰ মোৰ ফ্ৰেণ্ড ছাবস্ক্ৰাইবাৰ এইবোৰ চাওক এইবোৰ মোৰ ছাবস্ক্ৰাইবাৰ এইবোৰ মোৰ চব ছাবস্ক্ৰাইবাৰ আৰু এতিয়া গৈ আছোঁ ওপৰলৈ ইফালে দেখাটো পোৱা নাই আন্ধাৰত তো এইফালে গৈ আছোঁ এতিয়া নাম পাতি আহিলে এতিয়া ধৰিব আৰু তো জলদি জলদি যাওঁ ইফালে গাড়ী সিফালে গধূলা ভাত গধূলা মানে ৰাতি 10:30 বাজি গ'ল ভাত 10:30 হৈ গ'ল পুৰা দাবাই খাইছোঁ আৰু ছয়টা সকলো বহি আছে আৰু এতিয়া ভাত খাই লওঁ আহি গ'লো এতিয়া ঘৰলৈ আৰু এতিয়া টাইম হ'ল 2টা বাজিলে আৰু এতিয়াও মানে তাতে নাম খতম হোৱা নাই এতিয়াও নাগৰা নাম খতম হোৱা নাই এতিয়াও চলি আছে আৰু বহুত আছে কিন্তু যিহেতু কালি ৰাতিপুৱা যাব লাগিব বশিষ্ঠত পানী উঠাবলৈ আৰু নেক্সট ভিডিঅ'টো আপোনালোকক দেখাম তো ৰাতিপুৱা যিহেতু উঠিব লাগিব সেইকাৰণে আজি অলপ সোনকালে আহি গ'লোঁ আৰু কালি দেখাম আপোনালোকক ভালকৈ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিব জনাব আৰু দেখিছে মোৰ হেয়াৰ ষ্টাইল চাওক আৰু তাতে ইমানেই পাহাৰৰ ওপৰত ঠাণ্ডাটো একেবাৰে কোট চুট পিন্ধি লৈছোঁ আৰু কলেজতো পিন্ধি যাওঁ এনেও পিন্ধি যাওঁ কাৰণ যিহেতু কলেজ বুলি কিনা নাই তো যিয়ে হওক সেইবিলাক কুৰ্তটো পিন্ধিছোঁ পুৰা ঠাণ্ডা আৰু এইফালে মোৰ হেয়াৰ ষ্টাইলটো কি হৈ গৈছে একদম টুবই চুবই লাগিছে তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভাল পায় তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰো কৰি দিব আৰু আজিৰ কাৰণে ইয়াতে বাই বাই